জুবিন দাক আপুনি কি দৃষ্টিত চায়? জুবিন দাৰ দৃষ্টি মানে কি, জুবিন দা এজন ভাল মানুহ। প্ৰথম কথা ক'বলৈ গ'লে এতিয়া বহুতে ক'ব পাৰে ভাল মানুহ কেনেকৈ হয়, সেইটো বিচাৰ্য বিষয়, নিজস্ব এটা মন দেই। আপুনি নিজে কেনেকৈ চাই তেওঁক সেইটো ডিপেণ্ড কৰিব লাগিব। ভাল গায়কটো হয় সেইখিনি মই ক'বলৈ নাযাওঁ, এজন প্ৰথম ভাল মানুহ হ'ব লাগে প্ৰথমতে। তেওঁ ভাল মানুহ। মই এটা কথা কিয় কৈছোঁ, আজি মোৰ নহয়, মোৰ ক্ষেত্ৰত তেওঁ সহায় কৰিছে বা বিভিন্ন ক্ষেত্ৰত য'তেই নহওক তেওঁ য'তে বিপদ দেখে বা কিবা দেখে তেওঁ ছাপোৰ্ট কৰে। প্ৰথম কথা জুবিন দা একচুৱেলি ভাল মানুহ, গতিকে আমি তেওঁক ভালকৈ যদি আমি গাইড কৰোঁ, তেওঁ মানে সম্পদ না, তো গতিকে তেওঁক আমি যদি ভালকৈ গাইড কৰোঁ আমাৰে ভাল। আৰু তেনেকুৱা এজন মানুহ আমাক লাগে, নহয় জানো বাৰু? ভূপেন হাজৰিকাই ভাৰত ৰত্ন পাইছিলে। ভূপেন হাজৰিকাই ভাৰত ৰত্ন দিছিল কেতিয়া? তেখেত ঢুকোৱাৰ পিছত। এই যিটো উচিত সন্মানটো মানুহজন জীয়াই থাকোঁতে যে নিদিয়ে চৰকাৰে, এই